Hi friends, friend scholarship, fresh scholarship কেনেকৈ চেক কৰিব হেতুৰ কাৰণে আজি এই ভিডিঅটো বনোৱা হৈছে। কেনেকৈ ফ্ৰেছ স্কলাৰশ্বিপ চেক কৰিব তাৰ সম্পূৰ্ণ তথ্য পাব এইটো ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যাব লাগিব গুগলত যোৱাৰ পিছত NSP সার্চ কৰিব। NSP মিনিং নেশ্যনেল স্কলাৰশ্বিপ পোৰ্টেল। নেশ্যনেল স্কলাৰশ্বিপ পোৰ্টেলত সার্চ কৰিব। সার্চ কৰাৰ পিছত অলপ লোডিং হ'ব পাৰে নহ'ব পাৰে। এনেকুৱা পেজ খুলি আহিব। খুলি অহাৰ পিছত আমাৰ নেশ্যনেল স্কলাৰশ্বিপ পোৰ্টেলত যাব লাগিব। যোৱাৰ পিছত এনেকুৱা পেজ খুলি আহিব। নিউ ৰেজিষ্ট্ৰেশ্যন লগইন ৰেজিষ্ট্ৰেশ্যন লগইনত যাব লাগিব। অলপ জুম কৰি লওঁ। লগইনত যোৱাৰ পিছত ৰিফ্ৰেছত 21ত মাৰিব লাগিব। ইয়াৰ পিছত এপ্লিকেশ্যন ID মাৰিব লাগিব। চাওক মই মাৰি আছো। এপ্লিকেশ্যন ID মাৰাৰ পিছত পাছৱৰ্ড মাৰিব লাগিব, যেটো পাছৱৰ্ড দিয়া হৈছে এপ্লিকেশ্যন কৰোতে। নতুন পাছৱৰ্ডটো মাৰিব লাগিব। তাৰ পিছত ক্যাপচাৰ কোড যেনেকুৱা আছে হেনেকুৱাকৈ ক্যাপচাৰ কোড মাৰিব লাগিব। ভুল নহলে নাহে, ৰং দেখুৱাব, কিন্তু যেনেকুৱা আছে হেনেকৈ মাৰিব লাগিব পাছৱৰ্ডটো আৰু ক্যাপচাৰ কোড। ID-টো মাৰিব লাগিব। মই মাৰি আছো চাওক। ক্যাপচাৰ মাৰিব লাগিব। তাও লগইনত যাব লাগিব। লগইনত যোৱাৰ পিছত এনেকুৱা পেজ খুলি আহিব। এপ্লিকেশ্যন ফৰ্ম, আধাৰ নাম্বাৰ, চেক ষ্টেটাছ এনেকুৱা পেজ খুলি আহিব। তাৰমানে এতিয়ালৈকে কোনো ভেৰিফাই হোৱা নাই। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিলে এনেকুৱা আহিব। তাৰমানে আপোনালোকৰ এপ্লিকেশ্যনটো সাবমিট হৈছে না নাই, এইটো সাবমিট হৈছে। এতিয়া চেক ষ্টেটাছত মাৰিলে এনেকুৱা আহিব। এপ্লিকেশ্যন আন্ডাৰ প্ৰসেস ফৰ দ্য ভেৰিফিকেশ্যন এট ইনষ্টিটিউশ্যন লেভেল, তাৰমানে কোনো ভেৰিফাই এতিয়ালৈকে কৰা নাই। আৰু এপ্লিকেশ্যন ফৰ্মটো এনেকুৱা আহিব। যেটো এপ্লিকেশ্যন কৰা হৈছে এনেকুৱাকৈ আহিব। আপোনালোকে চাব পাৰিব। মই যেনেকুৱাকৈ ক'লো হেনেকুৱাকৈ মাৰিব। আৰু মোৰ চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিব। হোম পেজত মাৰিলো। হোম পেজত মাৰাৰ পিছত এনেকুৱা হৈ আহিব। এইখিনি আছিল ভিডিঅ'। ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।